সেইজোপা গছৰ দাম তাৰমানে আটাইতকৈ বেছি আৰু মানে 10 লাখৰ কম নহয় আৰু এইডাল চাহি মই এইজোপা বোলো নিদিওঁ এদিনতে কৈছে 80,000 লগ দিয়ক 80,000 দি গ'ল এইজোপা গছত এইজোপা তেতিয়া আৰু লাখ টকা আৰু এইজোপা গছত 80,000 দি গৈছে বোলে কেইদিনমান আগত কিন্তু খুৰাই দিয়া 2.5 লাখ সিহঁতি 1,20,000 30,000 দিছে সেইবোলে নিদিওঁ 1,30,000 দিয়াৰ পাছতো নিদিলে এজোপা গছত আপোনাৰ নাতি এতিয়া 2.5 বছৰ ন আপোনাৰ নাতি যেতিয়া 30 বছৰ হ'ব মানে এজন সফল যুৱক হ'ব বিয়া পাতিব পৰা হ'ব বেলেগ কাম কৰাচোন প্ৰয়োজনে নাই ইমান এই 1,000-2,000 গছ আছে তেওঁচোন কোটিপতি হৈয়ে আছে মই জনাত এজনেই ব্যক্তি আছে যোনে এই বৃহৎ ব্যৱসায়টোৰ লগত জড়িত উজনি অসমৰ প্ৰায় মানুহে চিনি পায় আৰু জানে এই গছজোপাৰ সৈতে পৰিচিত তেওঁলোক কিন্তু আমাৰ নামনি অসমৰ খুব কম মানুহে এই গছজোপা চিনি পায় আৰু ইয়াৰ মানে মূল্যটো বা ইয়াৰ ব্যৱহাৰিক দিশটো বুজি পায় তো ইয়াৰ কাৰণটো হয়তো আমাৰ মাটিটোৰ কাৰণে হয় যে আমাৰ নামনি অসমৰ মাটিত এই গছটো নহয় আৰু কোনেও তেনেকৈ এই গছটোৰ গুৰুত্বটো বুজি নাপায় বাট উজনি অসমত প্ৰায়বোৰ মানুহৰ ঘৰতে যেনেকৈ চাহ বাগান থাকে চাহপাতৰ গছ লগাই তেওঁলোকে ঠিক এনেদৰে এই গছবোৰ ৰুৱে এই গছজোপাৰ নাম হ'ল সাঁচি গছ হয়নে খুৰা সাঁচি গছ তো এই সাঁচি গছৰ পৰা কি হয় বহুতে জানে আৰু বহুতে নাজানে এই সাঁচি গছৰ পৰা বনোৱা হয় আমি যে বডিত লগাওঁ বাহিৰৰ কোম্পানীবিলাকে যে বহুত হাজাৰ টকাত বিক্ৰী কৰে পাৰফিউম চেণ্ট বুলি কওঁ তো এই গছৰ পৰা আমাৰ এই অসমৰ পৰা এই গছটো লৈ গৈ তেখেতসকলে কোম্পানীত মেনুফেকচাৰ কৰি এইটো বনায় আৰু তাৰপিছত আমি সেই প্ৰডাক্টটো বটলত বিকাই অকণমান পানীটোহে আমি হাজাৰ টকাৰে কিনি বডিত লগাওঁ তো আহক আমি ইয়াৰ বিষয়ে অকণমান জানো আমি কথা পাতোঁ এই গছজোপা মানে কেতিয়া বিক্ৰী কৰে মানে কিমান বছৰমান পিছত বিক্ৰী কৰে মই ক'লো নহয় 15-20 বছৰত মেচিয়ৰ্ড হ'ব মেচিয়ৰ্ড হয় গছডালো ডাঙৰ হ'ব হয় আৰু এইটো যে পোকটো সোমাইছে সেই তাতে মালটো ধৰে আচ্ছা এইজোপাত পোক ধৰিছে ন এই পোকটো মানে এতিয়া ইয়াতে মানে সেই ৰসটো ওলাব ন গছজোপাৰ সি খাই দিয়াৰ পিছত সেই জেগাটোতে ক'লাকৈ বস্তু এটা হ'ব সেই ক'লা বস্তুটোৰ দামেই বহুত বেছি হয় নেকি কেনেবাকৈ কিছুমান গছত কি হয় এই গুৰিতে ফাটি পেলাই ক'লাকৈ এটা ওলাই আহে সেইটো খুব কম পায় দেই সেইটো সিহঁতৰতো 10 লাখ 15 লাখ টকা সেইটো সিহঁতৰ দাম ইমান বেছি বাপৰে মানে গছডাল ফাটি পেলাই যেনেকৈ অন্য গছত সাৰ ধৰে ইয়াত যদি সেইটো তেনেকৈ ফাটি পেলাই আকৌ সেই ওপৰলৈ নাযায়গৈ আৰু গুৰিতে ওলাই যাব কলডিলটো লেখেগৈ সেইজোপা গছৰ দাম তাৰমানে আটাইতকৈ বেছি আৰু মানে 10 লাখৰ কম নহয় আৰু এইডাল মাই গড আচৰিত কাৰবাৰ কিন্তু আমাৰ মানে এই বস্তুবিলাক মানুহে গমেই নাপায় মানে ইয়াৰ ভেলিউটো বুজি নাপায় বিশেষকৈ আমাৰ এইফালে নহয় কাৰণে চাগে এই গছটো মানে কোনো সেইটো ইয়াৰ খেতি নকৰে খাই দিলে এইজোপা খাই দিলে ন মানে ইয়াত এতিয়া এইডাল গছ এতিয়া হেৰি কৰিব পৰা হৈছে জানে নহয় এইডাল গছ এতিয়া বেছি ডাঙৰ নহয় পোকটো যে সোমাই গ'ল এতিয়াই পোকটো সোমাই গ'ল সেইকাৰণে এইজোপা গছ মানে বেছি ডাঙৰ নহয় আৰু ন আচ্ছা মালহে ধৰিব তাত তো আপোনাৰতো বহুত গছ আছেতো মই দেখাততো আপোনাৰ এতিয়ালৈকে মোটামুটি 1,000 মান গছ আছে চাগে সোঁফালে আছে নেকি ফিচাৰী এটা আছে নহয় এইটো আঠৰ পুতি পেলালোঁ এই পোৱালিটো ডাঙৰ হোৱাৰ কাৰণে নহ'লে আমাৰ সেই কাপোৰ মেলাৰ এইজোপাচোন ডাঙৰ হৈছে এইজোপাটো আপোনাৰ মোটামুটি বিকিব পৰা হৈ গৈছে চাগে ন এইটো খাইছেহে এতিয়া খাইছেহে খোৱা এবছৰমানৰ পিছতহে মালটো ধৰিব মানে এতিয়া পোকে খাইছে তো ইয়াৰ এতিয়া এবছৰমান পিছত এতিয়া ইয়াৰ ৰসটো মানে আৰম্ভ হ'ব আৰু অ'কে তো তাৰপিছত মানে এইজোপা মানে বিকিব পৰা হ'ব তেতিয়া আৰু লাখ টকা আৰু দেখিলে এই এজোপা গছ ইয়াৰ চাগে বয়স 10 বছৰমান হৈছে চাই
10 বছৰমান বয়স হৈছে। তো এইজোপা গছ এতিয়া খুৰাই কোৱা মতে এতিয়া আৰু এবছৰ পাছত বিকিলে ইয়াৰ দাম হয়তো লাখ টকা হ'ব বা লাখ টকাৰ ওপৰত হ'ব। তো কিমানটো পৰিমাণত ইয়াৰ ভিতৰত সেই ৰসটো মানে পায় সেইটো চোৱা মানুহে কিনা মানুহে তেওঁলোকে বুজি পায় আৰু সেই হিচাপত তেখেতসকলে ইয়াৰ দামটো দিয়ে। কিন্তু খুৰাই আনুমানিক দাম এটা কৈছে ইয়াৰ দাম লাখ টকা হ'ব। তো আপুনি ভাবি চাওক খুৰাৰ এনেকুৱা গছ বহুত আছে, মানে মই দেখুৱাইছোঁ এইবোৰ 1000ৰ ওপৰত আছে। তো কেইদিনমান আগতে বোলে খুৰাই গছ কেইজোপা মাত্ৰ 5 জোপা নেকি বিকিলে খুৰাই লাখ টকাৰ ওপৰত পালে, হয়নে খুৰা? সৰু সৰু গছ আছিলে। তো এই সৰু সৰু গছ কেইজোপামান বিকি লাখ টকাৰ ওপৰত পালে। তো আপুনি ভাবি চাওক এই গছটোৰ ভেলুটো কিমান। বেপাৰী চাই মই এইজোপা বোলো নিদিওঁ, এদিন তাই কৈছে 80,000 লগ দিয়ক। 80,000 দি গ'ল এইজোপা গছত। দেখিলে এইজোপা গছত 80,000 দি গৈছে বোলে কেইদিনমান আগত, কিন্তু খুৰাই দিয়া নাই। তো ভাবি চাওক এনেকুৱা গছ যদি আপোনাৰ 1000 থাকে, 500 থাকে, 2000 থাকে, তো কিমান টকাৰ মানে প্ৰপাৰ্টি এইটো চিন্তা কৰি চাওক। তো মই কি ক'ম আৰু, পাৰিলে যদি মাটিটো ডিমাণ্ড কৰে, মাটিটো যদি তেনেকুৱা গছ ৰোৱাৰ কাৰণে যোগ্য হয়, উপযুক্ত হয়, তেতিয়াহ'লে এই সাঁচি গছৰ ব্যৱসায়টো কিন্তু আপোনালোকে কৰিব পাৰে। তো ধৰি লওক আপুনি 20 বছৰ বয়সৰ, আপুনি 30 বছৰ বয়সৰ, আপুনি 15 বছৰ বয়সৰ, তেতিয়া আপুনি এই গছজোপা লগাই থওক। 15 বছৰ পিছত, 10 বছৰ পিছত, 20 বছৰ পিছত আপুনি হয়তো কোটিপতি হোৱাতে বেছি সময় নালাগে। এয়া হ'ল সাঁচি গছৰ ভেলু, মূল্য। আমাৰ এই দাইদুলৰ এটা গছ আছে, তাক লাগে 2.5 লাখ। সিহঁতি 1,20,000 30,000 দিছে। সেইবোলে নিদিয়ে। 1,30,000 দিয়াৰ পাছতো নিদিলে এজোপা গছত। বাপৰে, বজাল আমডালতকৈ অলপমান সৰু। সেই আমজোপাতছে অকণমান সৰু ন? খুৰা আপোনাৰ নাতি এতিয়া 2.5 বছৰ ন? আপোনাৰ নাতি যেতিয়া 30 বছৰ হ'ব, মানে এজন সফল যুৱক হ'ব, বিয়া পাতিব পৰা হ'ব, বেলেগ কাম কৰাচোন প্ৰয়োজনে নাই। ইমান এই 1000-2000 গছ আছে, তেওঁচোন কোটিপতি হৈয়ে আছে, হয়নে খুৰা? তো এয়া ইমান মৰমীয়াল খুৰা, এয়া এচাই আছিলে, এখেত ৰিটায়াৰ হৈছে। তো গোলাঘাটৰ বেটিয়নিত শ্ব' কৰি আছোঁ, এখেতৰ ঘৰতে মই আছোঁ আজি 3 দিন ধৰি। তো এখেতৰ এই বাগানখন মই আপোনালোকক দেখুৱালোঁ আৰু সাঁচি গছৰ বিষয়ে আপোনালোকক মই জনালোঁ, বিশেষকৈ উজনি অসমৰ মানুহখিনি, নামনি অসমৰ মানুহখিনিক মই বিশেষকৈ মানে মই দেখুৱালোঁ। সাঁচি পুলি লগাবলৈকে মাটি কিনে। সাঁচি পুলি লগাবলৈকে মাটি কিনে। মাটিটোতো ডেফিনেটলি হেৰি আছে ন, চব মাটিততো নহয় চাগে গছটো ভালকৈ। আমাৰ এই এলেকাটোত হয়, 500 পুলি আছে। সেইফালেও 500 আছে। বাপৰে, এইবোৰ যে মই দেখুৱালোঁ মোৰ বেক চাইডে গোটেইখন, আৰু সেইফালেও বোলে আছে খুৰাৰ 500 পুলি। ফাঁকা নাই। তো আৰু হেৰি কি কয়, এইবোৰ যে নিবলৈ আহে, আমাৰ বাহিৰত যায় চাগে গোটেই গছটো, হয়নে? আমাৰ ইয়াততো চাগে, মই জনাততো আমাৰ অসমত নাই চাগে এনেকুৱা ফেক্টৰী, নে আছে? এই মুছলিম গাঁও কিছুমানত, আমাৰ ওচৰতে মুছলিম গাঁও নাই। মুছলিমবোৰে এই বেপাৰটো কৰে। হয়, সিহঁতেই কিছুমান গছ গোটেই বিকি বেলেগ বেপাৰী লৈ বজাৰত, নহ'লে সিহঁতে নিজেই সেই কাটি ছিঙি মালটো উলিয়াই। এইবিধে কি কৰে, তাৰ মালটো উলিয়াই পেলাই খুব খুন্দে ঢেঁকীত, খুন্দি পেলাই সেইখিনি বইল কৰে পানীত। বইল কৰাৰ পিছত ওপৰত গেট এটা উঠে নহয়, যেনেকৈ গুড় গৰম কৰোঁতে ওপৰত যে গেট এটা উঠে, সেই গেটটো কাটে। কেনেকৈ আকৌ হাত দি চচা হ'লে হাতেৰে দি আনি পেলাই কিবা এটা বাচনত, অন্য বাচনে নহয়, মানে কামটো মেনুৱেলি কৰে মানে কিছুমানে। আচ্ছা, কৰি সেই ৰসটোকে বিক্ৰী কৰে। সেই ৰসটোৰ দাম বেছি হৈ যায় আৰু, বা বাহিৰলৈও পঠালেও যা আফগান দিলেহে পঠাই বস্তুটো, সেই তেনেকুৱা ঘেটটো পঠাই দিয়ে। আচ্ছা, মানে গছটোৰ দাম যদি লাখ টকা হয়, অকণমান কষ্ট কৰি ৰসটো উলিওৱাৰ পাছত সেইখিনিৰ ভেলু 2 লাখ টকা হৈ যায়। ভাবক। তো আমাৰ অসমততো মই জনাত এজনেই ব্যক্তি আছে যোনে এই বৃহৎ ব্যৱসায়টোৰ লগত জড়িত,
আৰু তেখেতৰ নাম আপোনালোক সকলোৱে জানে, মই কোৱাৰ প্ৰয়োজন নাই, মই নামটো কৈ নিদিওঁ। তো আপোনালোকেও এই ব্যৱসায়টো কৰিব পাৰে। অকণমান দীঘলীয়া এটা প্ৰচেছ, কিন্তু ওৱান টাইম ইনভেষ্টমেণ্ট। মাটি অকণমান উলিয়াই লওক, সাৰুৱা মাটি য'ত এই গছটোৰ কাৰণে উপযুক্ত, তেনেকুৱা মাটি উলিয়াই লৈ আপুনি এনেকুৱা 500,000 গাছ লগাই দিয়ক আৰু 10 বছৰ নিশ্চিন্ত মানে আপুনি বেলেগ কাম কৰি থাকক। 10 বছৰ 15 বছৰ পিছত আপুনি কৰ'ৰপতি। এটা বহুত ডাঙৰ এটা মানে ব্যৱসায় আৰু ক'বলৈ গ'লে এইটো মানে ইয়াত মানে কম পইচা ব্যৱসায় নহয়ে। এইটো কম ইনভেষ্টমেণ্টত ক'বলৈ গ'লে 0 ইনভেষ্টমেণ্ট, পুলিটো আনি ৰুলেই হ'ল, কিন্তু লাখ টকাৰ বিজনেছ, কৰোৰ টকাৰ বিজনেছ যদি অকণমান মাটি আছে। তো থেংক ইউ, মই আপোনালোকক দেখুৱালোঁ। মানে মই উৎসাহিত কৰোঁ, মইতো দেখি আহিছে মোৰ ভিডিঅ'বিলাক, মই সদায় এনেকৈ উৎসাহিত কৰা ভিডিঅ' বা কাৰোবাৰ কিবা কামত অহা লাভত অহা ভিডিঅ'বোৰহে মই বনাওঁ। তো যদি পাৰে আৰম্ভ কৰক। ধন্যবাদ।